হেল্ল' এভৰিৱান, কি খবৰ? ভালনে আপোনালোকৰ? আজি বাৰু আৰম্ভ কৰিছোঁ দৈ আগত লৈ ৰাতিপুৱাটো দিনটোলৈকে। দৈ মানে আপোনাৰ গাখীৰ আছিলে, গাখীৰখিনি ফাটিলে কিন্তু অকণো টেঙা হোৱা নাই, সেইকাৰণে অলপ চেনি দি পেলাই আমি দুজনীয়ে দৈ বনাই খাইছোঁ। আৰু এইজনীয়ে কৰিছে ব্যায়াম, ৰাতিপুৱাই পুৱাই ব্যায়াম কৰিব আৰম্ভ কৰিছে। আৰু বাকী অন্দিনাৰ দৰে আৰু যাব ওলাইছোঁ ডিউটিলৈ। ডেইলি আৰু ডিউটি যোৱা আৰু অহা কাম তাইক লৈ ছাতি লৈছে আকৌ। অৱশ্যে ৰ'দ বাহিৰত বহুত গৰম আৰু ৰ'দ, সেইটো কাৰণে ভাবিছোঁ ছাতিটো ল'লেও আৰু তাই লৈ যাব পাৰিব। বুঢ়া মানুহৰ লাখুটিৰ দৰে ছাতিটো লৈছে। আহি অফিচ পালোঁ। অফিচত এইজনী হৈছে চিপ্ৰাৰিদিয়ে তাইক ABCD লিখিবলৈ শিকাই আছে আৰু তাইও লিখি আছে। আজিকালি বহি চহি লৈ যাওঁ আৰু স্কেটছ পেন লৈ যাওঁ, তাই যাতে ব'ৰ হৈ নাযায়, কিবা কিবি আঁকিও থাকিব পাৰে আৰু লিখা মেলাও কৰি থাকিব পাৰে। নহ'লে আৰু মোৰ কামৰ মাজতো তাই অলপ কান্দা কাটা কৰিব, আকৌ শাস্তি কৰে নহয় জানো, সেইটো কাৰণে। বাকী এতিয়া আকৌ আমাৰে এজনী ৰিচিপশ্যনিষ্ট বাইদেউজনী নখত লগাইছে নেইল পালিছ। দিনটো এনেকৈ পাৰ হৈ যায় আৰু তাইৰ লগত। আৰু আহিলোঁ, ঘূৰি আহি ওপৰলৈ গ'লোঁ কাপোৰ আনিব। ইমান ধুনীয়া লাগিছে নহয় জানো, ভাবিলোঁ আপোনালোককো দেখাওঁ। ময়ো অকলে উপভোগ কৰাকৈ আপোনালোকৰ লগত একেলগে কৰোঁ। কাপোৰ ধুই থৈ গৈছিলোঁ ৰাতিপুৱাতেই, এতিয়া ভাবিলোঁ চপাই পেলাই লৈ আহোঁগৈ। আৰু আমাৰ বুঢ়ীও গৈছে মোৰ লগত কাপোৰ চপাবলৈ। তাৰে এতিয়া ডাইৰেক্ট একেবাৰে নেক্সট ডে আহি পালোঁ আমি। সেইদিনা আছিলে ছেটাৰডে, আজি হ'ল ছানডে। আমি আজি যাব ওলাইছোঁ এফালে ওলাই। আগতে মই ফাৰ্ষ্ট শিলচৰত আহি য'ত আছিলোঁ তালৈকে গৈ আছোঁ, আপোনাৰ ৰামনগৰলৈকে। তাতে আমাৰ দাদা এজন থাকে, অকণমান ফুৰি আহোঁ বুলি। আৰু ৰবিবাৰ বহুত দিন হ'ল ক'তো হোৱাও নাই আৰু ফুৰিবলৈ যাব সময়ো নাপাওঁ। তাইক লৈ গোটেই সপ্তাহটো ডিউটিত যাওঁ তাইক লৈ আৰু ৰবিবাৰে ক'তো যাব মন নাযায়। তথাপিতো আজি দাদাই বহুত মাতি আছিলে, সেইটো কাৰণে ভাবিলোঁ এপাক ফুৰি আহোঁ। আহি পাইছোঁ অভাৰব্ৰিজ এখন, আৰু এইখন অভাৰব্ৰিজ যিখনৰ তলেৰে ৰে'ল লাইনটো আছে, আৰু এইটো ৰে'ল লাইনেৰে আমি ঘৰলৈকে যাওঁ। অভাৰব্ৰিজখনত উঠিয়েই ৰে'ল লাইনটো দেখি ঘৰলৈ যাবলৈ মন গৈছে আৰু আগতে যোৱা কথাবিলাক মনত পৰিছে। এতিয়া ভাবিলোঁ অলপ কিবা লৈ যাওঁ, যিহেতু আলহী ঘৰত যাম নহয় জানো। অলপ দাদাৰ এটা বাচ্ছা আছে, সৰু ল'ৰা, তাৰ কাৰণে অলপ ফল মূল ল'লোঁ। লগতে আমাৰ বুঢ়ীয়েও হেনো কল খায়, গতিকে তাইকো কল কিনি দিলোঁ। আৰু এতিয়া কল খাই আমি যাম, অলপ যাব লাগিব আকৌ ভিতৰলৈকে। গতিকে এখন গাড়ী বিচাৰি যাওঁ আৰু ওলাইছোঁ। আৰু গাড়ী এখন বিচাৰি, ইমান ৰ'দ দিছে, খোজকাঢ়ি যোৱা বাট, কিন্তু খোজকাঢ়ি যাবলৈও অসুবিধা। এইফালে আকৌ টোপোলাও আছে, আকৌ লগৰজনীও আছে, আৰু মইনা যে খোজ নাকাঢ়ে, ইমান অসুবিধা কৰে। সেইটো কাৰণে ভাবিলোঁ গাড়ী এখন লওঁ। আৰু এতিয়া গাড়ীত আমি আহি আছোঁ। আমি এতিয়া আহি পাইছোঁ FCI গুদাম, আপোনাৰ ফুড কৰ্প'ৰেশ্যনৰ গুদামৰ ছাইডেৰে যাব লাগে সিহঁতৰ ঘৰলৈকে। গৈ আছোঁ আৰু বহু দিনৰ মূৰত ট্ৰাকবিলাক দেখিলোঁ। একেখন ট্ৰাকৰ ছাইডে আগতে মই ডেইলি ডিউটিলৈ গৈছিলোঁ, যেতিয়া মই ইয়াতে আছিলোঁ ৰুমত। আজি বহুত দিনৰ মূৰত দেখিলোঁ আৰু আগৰ দিনবিলাক মনত পৰিছে। ফাইনেলি আহি আমি আলহী ঘৰ পালোঁ, আৰু আলহী ঘৰত আহিয়েই আমি ইমান গৰম আৰু ৰ'দ, গতিকে চৰ্বতেৰে আৰম্ভ কৰিলোঁ খোৱা লোৱা। তাৰপিছত খালোঁ আমি চাহ। খাই উঠি অৱশ্যে ভাতো খালোঁ। ভাত খাই উঠি মইনাই সিহঁতৰ ল'ৰা এটা আছে, বাচ্ছা সৰু, তাৰ লগত খেলিব লৈছে। অকণমান লাজো কৰিছে, খেলিব যাব, আকৌ লগো হৈছে, এনেকুৱা হৈছে। এইটো টিকলাটো, সি যেতিয়া মই ফাৰ্ষ্ট আছিলোঁ তেতিয়া সি ইমান কথাবিলাক ভালকৈ ক'ব পৰা হোৱা নাছিলে, কিন্তু এতিয়া দেখিছোঁ সি গোটেই কথাবিলাক সম্পূৰ্ণকৈ ক'ব পাৰে। খাই বৈ ঘূৰি আহিলোঁ, ঘূৰি এতিয়া ৰাস্তালৈকে গৈ আছোঁ। আৰু খোৱা সময়ত ভিডিঅ' কৰিব পাহৰি থাকিলোঁ অৱশ্যে, আৰু লাজো লাগিলে আলহী ঘৰত যায় আৰু ভিডিঅ' কৰিবলৈ, সিহঁতে গম নাপায় নহয় জানো, ভাল নালাগে। এতিয়া ঘূৰি আহি আছোঁ, আৰু তাই খুব ফূৰ্তি লাগিছে, বহুত দিনৰ মূৰত আহিছে। আৰু বাবু লগ হৈছে যিহেতু তাই ঘৰলৈ নাযায়, কিবা কিবি বুদ্ধি কৰি পেলাই আৰু
লৈ আহিছোঁ। বহুদিনৰ মূৰত এৰিয়াটো দেখিছোঁ। ৰাস্তাটো আগতে বেয়া আছিলে, কিন্তু এতিয়া ৰাস্তাটো ভাল কৰিছে আৰু ব্লক পাৰিছে, ধুনীয়া হৈছে। আৰু আহি পালোঁ ঘৰ, আৰু ঘৰ পাই তাইক পঢ়িব দিছিলোঁ, কিন্তু পঢ়িব এৰি তাই কিবাকিবিবিলাকহে কৰি থাকিব ধৰিলে। আজিলৈকে বাৰু ইমানেই। ভিডিঅ'টো চাই কেনে লাগিল জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্টছ কৰিবলৈ নাপাহৰিব, আৰু যিবিলাক নতুন ভিউৱাৰ ছাবস্ক্ৰাইব কৰিব। বাই বাই।